गसाइगाव साबखाथा आदिवासी कब्रा मिलिटारि अफ आसामनि डिजिगनेटेड केम्पआव रंजानायनि दोहौ दिनै गसाइगाव महकुमानि सिङाव थानाय साबखाथा डिजिगनेटेड केम्पआव रंजाखांदों आदिवासीफ्रा थांनाय 2022 मायथाइनि 15 सेप्तेम्बराव आदिवासी माहारिनि मोनबा बिग्रायारि हानजा आरो भारत सरकार आसाम सरकारजों मोनसे गोजोन गोरोबथा जादोंमोन। दिनै बेनिनो आसाम सरकारनि बाजेट सेसनाव गोजोन गोरोबथायाव थानाय गासै मोनब्रै दफाफ्रा मावफुंजागोन होननानै बिल पास खालामनाय खौरांखौ खोनानाय लोगो लोगो आदिवासी बिग्रायारिफोरनि गेजेराव गोबां रंजाखाङो। दिनै गसाइगाव एसिएमए केम्पआव रंजानायजों फटका बम गावनायजों गोमसारहोदों। আজি বিশেষকৈ আমি আকমাৰ সাবকাটা সাব ডেজিগনেটেড শিবিৰত এটা অনুষ্ঠান ৰাখিছোঁ আৰু এই অনুষ্ঠানখন আকমাৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা আয়োজন কৰা হৈছে আৰু এই কমিটিৰ আজিৰ এই প্ৰগ্ৰামত আমাৰ এৰিয়া কমাণ্ডাৰৰ পৰা আৰম্ভ কৰি সাধাৰণ সদস্যলৈকে আমি প্ৰতিটো গ্ৰুপৰ পৰা 10 জন 15 জনীয়া তেনেকুৱা গ্ৰুপ আমি সদস্যসকলক মাতিছোঁ সামৰিক পোছাক পৰিহিত কৰি আৰু আজিৰ এই বিশেষ ইয়াত অনুষ্ঠান পতাৰ উদ্দেশ্য হ'ল আকমাৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ পিছত এইটো সৰ্বজন বিদিত কথা যে আকমাৰ জন্ম হৈছিল 1996 চনৰ 7 জুলাই তাৰিখে আৰু তেতিয়াৰে পৰাই 2001 লৈকে আকমাই সশস্ত্ৰ সংগ্ৰাম চলাইছে আৰু 2001ত চৰকাৰৰ আহ্বান মতে আকমাই অস্ত্ৰবিৰতি ঘোষণা কৰিলে। ঘোষণা কৰাৰ পিছৰে পৰাই চৰকাৰৰ লগত শান্তি আৰু সম্প্ৰীতিৰে আলাপ আলোচনা অব্যাহত ৰাখিলে আৰু বহুল আলাপ আলোচনা হৈ যোৱাৰ পিছত বাকী আমাৰ সতীৰ্থ সংগঠনসকলৰ জন্ম হ'ল আৰু তেখেতসকলেও নিজৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰি চৰকাৰৰ লগত আলাপ আলোচনাৰ মেজত আহিলে। তো সদশেষত 2022 15 ছেপ্টেম্বৰ তাৰিখে আমি যিহেতু দীৰ্ঘদিনীয়া আমি চৰকাৰক দাবী জনাই আহিছিলোঁ যে আমাৰ লগত অনতি পলমে চৰকাৰে বেলেগ বেলেগ সংগঠনৰ দৰে এটা শান্তি চুক্তি কৰিব লাগে আৰু উক্ত প্ৰাৰ্থনা উক্ত আমাৰ যি ৰিকুৱেষ্ট আছিল চৰকাৰৰ প্ৰতি চৰকাৰে সঁহাৰি দিছে আৰু চৰকাৰে যোৱা 2022 15 ছেপ্টেম্বৰ তাৰিখে এটা 5টা সংগঠনৰ 8টা গ্ৰুপৰ লগত আদিবাসী সংগঠনৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰাৰ কাৰণে এটা দিন ধাৰ্য কৰিলে আৰু উক্ত স্বাক্ষৰৰ স্থান ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত সমাপ্ত হৈ গ'ল আৰু আমাৰ শান্তি চুক্তিৰ দফাসমূহত যথেষ্ট আমাৰ ৰক্ষা কবজৰ কথাবিলাক সন্নিৱিষ্ট কৰা আছে। চৰকাৰে আমাক কথা দিছিল যে অসমৰ সমূহ আদিবাসীসকলক উন্নয়নমুখী কৰিবলৈ চৰকাৰে এখন উন্নয়ন পৰিষদ এখন গঠন কৰি দিব। হয়, বহুদিন অতিক্ৰম হৈ গ'ল, 6 মাহ পাৰ হৈ গ'ল, কিন্তু চৰকাৰৰ বহুত কৰণীয় কাম থাকে যাৰ কাৰণে হয়তো চৰকাৰে অলপ দেৰি কৰিলে। তথাপিও আমি চাবলৈ পালোঁ যোৱাকালি বাজেট অধিৱেশন যিটো সম্পূৰ্ণ হৈ গ'ল 16 তাৰিখত আমি চাবলৈ পালোঁ যে আমাৰ অসম বিধানসভাত আদিবাসীৰ বিশেষকৈ 4টা যি পইণ্টছ আদিবাসীক উন্নয়নমুখী কৰিবলৈ যি পইণ্টছ চৰকাৰে হাতত লৈছে বাজেট আকাৰে আৰু আমাক যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ প্ৰতি আমি চৰকাৰক অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ লগত যিমান সতীৰ্থ জড়িত হৈ আছে চৰকাৰী পক্ষত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি বিৰোধী পক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো সদনত উত্থাপন হোৱাৰ পিছত তেখেতসকলে সমৰ্থন আগবঢ়াইছে, যাৰ কাৰণে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ
চাৰিটা যি বাজেট চৰকাৰে হাতত লৈছে এই চাৰিটাৰ ভিতৰত 1 নম্বৰ হ'ল আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল গঠন হোৱাৰ এটা প্ৰস্তাৱ তেখেতসকলে লৈছে। দ্বিতীয়ত কাউন্সিলৰ কাৰণে যিমান টকা পইচাৰ প্ৰয়োজন আছে সেইটো বাজেটত উত্থাপন কৰি দিছে আৰু আশা কৰিম খুব সোনকালে এইটো এটা পূৰ্ণ পৰ্যায়ৰ ৰূপ পাব। তৃতীয়ত আছে আমাৰ 5টা সংগঠনৰ 8টা গ্ৰুপৰ যিমান সশস্ত্ৰ সংগঠন পৰ্যায়ৰ এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে হাতত লৈছে। আৰু তৃতীয়ত আছে গোটেই অসমৰ আদিবাসী জনগোষ্ঠীসকলে চৰকাৰী জব চৰকাৰী কামবিলাকত ৰিজাৰ্ভেশ্যন 3% যিটো চৰকাৰে ইতিমধ্যে বাজেট আকাৰত লৈ আনিছে সেইকাৰণে আমি নথৈ আনন্দিত। আৰু আমি আশা কৰিম কাউন্সিল বডি গঠন হোৱাৰ পিছত আমাৰ যি একৰ্ডত যি দফাসমূহ আছে সেই দফাসমূহ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যথেষ্ট গুৰুত্ব সহকাৰে অসম চৰকাৰে গ্ৰহণ কৰিব। আৰু আমি এটা দাবীও ৰাখিছোঁ যে কাউন্সিল বডি গঠন হোৱাৰ পিছত এটা জইণ্ট মনিটৰিং কমিটি গঠন হ'ব আৰু এই জইণ্ট মনিটৰিং কমিটিয়ে মনিটৰিং কৰি থাকিব যে আমাৰ একৰ্ডৰ দফাসমূহ কিমানখিনি সফল হৈছে নে নাই। তো গতিকে আজিৰ এই যি আমাৰ ইয়াত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ বিশেষকৈ আমি অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজিৰ প্ৰেছৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ গোটেই অসমৰ ডাউন ট্ৰডেন আদিবাসী লোকসকলক তেখেতসকলৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতাৰে আমি আমাৰ মানুহখিনিক উন্নয়নমুখী কৰিবলৈ আমি এটা সুযোগ পাম বুলি আশা ৰাখিছোঁ। অধ্যক্ষ পদৰ কাৰণে আমি ইতিমধ্যে আমাৰ 5টা সংগঠনৰ 8টা গ্ৰুপৰ মাজত আলোচনা হৈ গৈছে আৰু আমি চৰকাৰক এটা মত প্ৰকাশ কৰিছোঁ। চৰকাৰে আমাৰ মাজৰ পৰা যিজনকে নিয়োগ কৰে বা নিযুক্তি দিয়ে আমি তেওঁকে আমি সমৰ্থন আগবঢ়াম তেনেধৰণৰ এটা আমাৰ মাজত এটা প্ৰস্তাৱো লোৱা আছে। গতিকে এতিয়া এই অধ্যক্ষ পদৰ যি কৰণীয় এইটো এতিয়া আমি যিমানখিনি গম পাওঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। তেখেতে নিশ্চয়কৈ ধুনীয়াকৈ চালি জাৰি কাক ৰাখিলে জাতিটোৰ উন্নয়ন হ'ব চৰকাৰৰো যথেষ্ট সহায় হ'ব তেনেধৰণৰ ব্যক্তিক নিশ্চয়কৈ তেখেতে বাছনি কৰিব বুলি আমি কামনা কৰিছোঁ।